হাই বন্ধুসকল, আহক শিক্ষক চেনেলে আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকক শিকাম স্বৰবৰ্ণ কেইটা আৰু কি এই কেইটা কেনেকৈ লিখিব লাগে সেই বিষয়ে মই আৰু পৰামৰ্শ কৰি ভিডিঅ'টো আৰম্ভ কৰিছো। বন্ধুসকল, প্ৰথমতে আপোনালোকে জানে যে স্বৰবৰ্ণ হ'ল 11টা। সেই 11টা আমি আপোনালোকক লিখি দেখুৱাম কেনেকৈ লিখিব লাগে। গতিকে বন্ধুসকল, আমি আৰম্ভ কৰিছো। প্ৰথমতে আপোনালোকে অ লিখিব, এনেকৈ টানি দিব, এনেকৈ টানি দিয়াৰ পিছত বন্ধুসকল এই দাঢ়িৰ তলত আহিব। এই দাঢ়িৰ তলত আহি আপোনালোকে সোঁফালে অলপ ওপৰৰে দাঢ়িৰ তলৰ পৰা অলপ সোঁফালে যাব, তাৰপিছত বাওঁফালে আহিব, এনেকৈ মানে অলপ ঘূৰণীয়া চিষ্টেমত আহিব। তাৰপিছত আপোনালোকে যিটো স্থানৰ পৰা মানে এই শূন্যটো লিখা আৰম্ভ কৰিছিলে সেই ঠাইলৈ আহিব। আকৌ আহি আপোনালোকে এইফালে আহি অলপ তললৈ আহি আকৌ আপোনালোকে একেবাৰে দাঢ়িলৈ গুচি যাব। তাৰপিছত বন্ধুসকল, প্ৰথমতে মই লিখি আছো অ কেনেকৈ লিখিব লাগে। এই শূন্যটো দিলে প্ৰথমতে আপোনালোকে শূন্যটো দি এনেকৈ লাহে আহিব, লাহে আহি বন্ধুসকল ইয়াত লগাই দিব। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াৰ পৰা আপোনালোকে অলপ ইয়াৰ পৰা ইয়াত লগাই দিব। তাৰপিছত বন্ধুসকল কেনেকৈ লিখিব লাগিব এইটো আপোনালোকক শিকাই আছো। এনেকৈ আপোনালোকে দাঢ়ি টানিব। তাৰপিছত অটো যেনেকৈ লিখিছিলে সেইদৰে আপোনালোকে এনেকৈ লিখিব, এনেকৈ আহি এনেকৈ লগাই দিব। তাৰপিছত বন্ধুসকল অটো যেনেকৈ লিখিছিলে সেইদৰে ইয়াৰ পৰা লগাই দিব, ইয়াৰ পৰা আহি ইয়াৰ পৰা আহি তলপিনে আহি অলপ আকৌ সেই দাঢ়িলৈ গুচি যাব। তাৰপিছত বন্ধুসকল যিটো অতিৰিক্ত চিহ্ন সেইটো আপোনালোকে জানে আকাৰ, সেইটো আকাৰ এতিয়া লগাই দিব। আকাৰটো লগাই দিয়াৰ পিছত বন্ধুসকল আপোনালোকে চাব লাগিব এই যে ওপৰত যিটো দাঢ়ি আছে এই দাঢ়িৰ অলপ তলপিনে আহিব লাগিব। তলপিনে আহি এই অলপ সোঁফালে টানিব লাগিব, কিন্তু তললৈ আহিব লাগিব। এইটো তললৈ অলপ আহিব, সোঁফাললৈ, তাৰপিছত ওপৰলৈ গুচি যাব। তাৰপিছত আপোনালোকে বন্ধুসকল একেবাৰে তললৈ টানি দিব, অৰ্থাৎ যিমান দিলে আছিল সিমান দিলে চাই দিব। তাৰপিছত বন্ধুসকল কেনেকৈ লিখিব, অৰ্থাৎ কেনেকৈ লিখিব এই বিষয়ে আমি দেখুৱাই আছো। আপোনালোকে সেইদৰে এটা দি ল'ব। প্ৰথমতে এটা দাঢ়ি টানি লওক। তাৰপিছত বন্ধুসকল এই দাঢ়িৰ একেবাৰে মাজত আপোনালোকে এটা শূন্য বহুৱাই দিয়ক। যেনেকৈ লিখিছিলে সেইদৰে আপোনালোকে লিখক। তাৰপিছত অলপ আহিব, তাৰপিছত তলপিনে একেবাৰে নামি যাব। হৈ গ'ল। তাৰপিছত আপোনালোকে এইটোৰ এটা মাত্ৰা থাকিব লাগে, ইয়াৰ পৰা টানি দি অলপ এইফালে বেকা কৰি দিব। তাৰপিছত আপোনালোকে দীৰ্ঘই কেনেকৈ লিখিব এই বিষয়ে আমি শিকাই আছো। এনেকৈ দাঢ়ি টানি ল'ব। দাঢ়ি টানি লোৱাৰ পিছত কেনেকৈ লিখিছে সেইদৰে আপোনালোকে টানি দিব। এনেকৈ আহিব। আপোনালোকে এনেকৈ আহি আকৌ এই দাঢ়িৰে লাহে এইফালে গুচি যাব। গুচি যোৱাৰ পিছত এইফালে টানি দিব। তাৰপিছত বন্ধুসকল দৰে এইটোতো মাত্ৰা দিব লাগিব, মাত্ৰা দিয়ক। বন্ধুসকল ইয়াৰ পিছত আপোনালোকক দেখুৱাই আছো কেনেকৈ লিখিব লাগে এই বিষয়ে। প্ৰথমতে আমি কেনেকৈ লিখিব লাগে এই বিষয়ে আপোনালোকক দেখুৱাই আছো। এনেকৈ দাঢ়ি টানি দিব, দাঢ়ি টানি লওক আগত। এনেকৈ দাঢ়ি টানি লোৱাৰ পিছত এই মাজৰ পৰা আপোনালোকে এনেকৈ আহিব, তলপিনে অলপ নামি আহিব। তলপিনে নামি আহি আপোনালোকে এনেকৈ অলপ সোঁফালে যাব। সোঁফালে গৈ আপোনালোকে যেনেকৈ লিখিছে অলপ সোঁফালে গৈ বাওঁফালে অলপ টাৰ্ণিং ল'ব। টাৰ্ণিং লৈ তলপিনে আহিব। তাৰপিছত আহি অলপ তলত গ'লে আপোনালোকে একেবাৰে দাঢ়িৰ লগত লগাই নিদিব, অলপ বাকী ৰাখিব। বাকী ৰাখি আপোনালোকে এই যিটো দেখিছে এই দাঢ়িটোৰ
অলপ সোঁফাললৈ আনিব লাগিব। সোঁফালৰ পৰা মাত্ৰাটো যেনেকৈ দিব লাগে, সেই ওপৰত ই যেনেকৈ আপোনালোকে মাত্ৰা দিলে সেইদৰে ইটোৰ দৰে আপোনালোকে মাত্ৰাটো দি দিব। এনেকৈ মাত্ৰাটো দি দিব। তাৰপিছত বন্ধুসকল দীৰ্ঘ কেনেকৈ লিখিব লাগে এই বিষয়ে আমি আপোনালোকক দেখুৱাই আছো। এইদৰে টানি দিব। তাৰপিছত বন্ধুসকল এনেকৈ আহিব। তাৰপিছত সোঁফাললৈ আহিব। সোঁফাললৈ আহি অলপ তল পিনে ঢাল খাব, অলপ লাহে লাহে আহিব। তাৰপিছত ওপৰলৈ তুলি দিব। তুলি দিওঁতে আপোনালোকে সাৱধানেৰে এইটো তুলিব লাগিব, যাতে দাঢ়িৰ লগত লাগি নাযায়, অলপ বাকী ৰাখিব লাগিব। তাৰপিছত বন্ধুসকল যিহেতু ইয়াৰ এটা দুটা দাঢ়ি থাকে, অৰ্থাৎ দীৰ্ঘইৰ এটা বেলেগ ৰূপ আছে, অপৰিঞ্চ এটা অতিৰিক্ত এটা অংশ আছে, আৰু যিটো অংশ আপোনালোকে এই ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈ আহিব লাগিব। সৰি এইটো বেয়া হ'ল, এইটো অলপ গুচি দিছো। মুচি দিলো। তাৰপিছত বন্ধুসকল আকৌ পেনটো ললো। পেনটো লৈ ইয়াৰ পৰা টানি দিব। বাছ, অতিৰিক্ত অংশটো হৈ গ'ল। এতিয়া মাত্ৰাটো দি দিব। বাছ, এতিয়া বন্ধুসকল ৰি কেনেকৈ লিখিব লাগে এই বিষয়ে আপোনালোকক দেখুৱাই আছো। ৰি আপোনালোকে এটা শূন্য দিব লাগিব, আৰু শূন্যটো বাওঁ পিনে ঘূৰিব লাগিব। বন্ধুসকল এটা কথা মনত ৰাখিব লাগিব, আছে দীৰ্ঘই, তাৰপিছত যেনেকৈ লিখিছিলে, মানে সোঁফাললৈ অৰ্থাৎ শূন্যটো লিখোতে আপোনালোকে বাওঁফালৰ পৰা সোঁফালে ঘূৰিছিলে, কিন্তু এইটো সোঁফালৰ পৰা বাওঁফালে ঘূৰিব লাগিব। বাওঁ পিনৰ পৰা এটা শূন্য দি ল'ব। তাৰপিছত আপোনালোকে অলপ মানে বেকা হয়, অলপ তললৈ আহিব। তললৈ আহি অলপ ওপৰলৈ মানে সোঁফাললৈ অলপ বেকা চিষ্টেমত যাব। বেকা চিষ্টেমত গৈ আকৌ তল পিনে আহিব, অলপ হেলনীয়াৰ দৰে আহিব। তাৰপিছত বন্ধুসকল আপোনালোকে একেবাৰে বাওঁফালে, অৰ্থাৎ যে য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইখিনি অৱস্থালৈ যাব লাগিব, কিন্তু আপোনালোকে লাহে লাহে অলপ তললৈ যাব লাগিব। তললৈ আহি আকৌ আপোনালোকে লাহে লাহে তললৈ আহিব লাগিব। সোঁফাললৈ অলপ তললৈ আহি আপোনালোকে এইখিনিত ৰ'ব, অৰ্থাৎ আপোনালোকে ওপৰত দেখা পাইছে এই আখৰটোৰ যিটো মানে কোণ দেখা পাইছে, সেই কোণলৈ আপোনালোকে লগাই দিব লাগিব। ইয়াৰ পৰা গৈ লগাই দিলে, তাৰপিছত বন্ধুসকল আৰু এটা ইয়াৰ অতিৰিক্ত অংশ আছে, যিটো ইয়াৰ পৰা দিব লাগিব। ইয়াৰ পৰা টানি এইখিনি দিব লাগিব। এইটো ৰি হৈ গ'ল। ইয়াৰ পিছত দেখুৱাম কেনেকৈ লিখিব লাগে। এইটো লিখোতে আপোনালোকে যেনেকৈ লিখিছিলে, বাওঁফালৰ পৰা ওপৰলৈ শূন্যটো দিছিলে, তাৰপিছত এনেকৈ আহি আপোনালোকে একেবাৰে তল পিনে আহিব। তল পিনে আহি অলপ বেকা হৈ ওপৰলৈ আহিব লাগিব, আৰু ইয়াৰ পিছত অলপ বেকা হৈ তললৈ যাব লাগিব, আৰু অলপ বেকা হৈ ওপৰলৈ আহিব লাগিব। বাছ, এনেকৈ লিখিব লাগিব তাৰপিছত কেনেকৈ লিখিব, এৰ নিচিনাকৈ, কিন্তু এর ওপর অতিরিক্ত এটা অংশ আছে, আৰু সেইটো মাত্ৰা বুলি কয়। সেই মাত্ৰাটো দিলে হৈ যাব। এনেকৈ আহি অলপ ওপৰলৈ আহিব, অলপ বেকা চিষ্টেমত মানে ঘূৰণীয়া চিষ্টেমত আহিব লাগিব। তাৰপিছত অলপ তল পিনে আহিব লাগিব। তল পিনে আহি আকৌ ওপৰলৈ উঠি যাব লাগিব। হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে এটা মাত্ৰা দিব লাগিব, অৰ্থাৎ কেনেকৈ এই বিষয়ে আপোনালোকে নিশ্চয় অলপ অলপ হ'লে জানে, কিন্তু এইটো কোনখিনিৰ পৰা লিখিব লাগে এইটো আপোনালোকক দেখুৱাই আছো। ইয়াৰ পিছত আপোনালোকে যিটো অতিৰিক্ত অংশ আছে সেইটো আপোনালোকক দেখুৱাইছো। ইয়াত ধৰিব। ইয়াত ধৰাৰ পিছত এনেকৈ এটা টানি দিব, অৰ্থাৎ মাত্ৰাটো লগত কেনেকৈ হয়, ইয়াত ধৰি এনেকৈ আহি এনেকৈ
এনেকৈ টানি দিব হৈ গ'ল। এতিয়া অ লিখিব কেনেকৈ আপোনালোকে জানে যে অ যেনেকৈ লিখিছিলে ঐ যেনেকৈ লিখিছিলে সেনেকৈ বাওঁফালৰ পৰা সোঁফাললৈ অলপ এটা ঘূৰণীয়া চিহ্ন দিব লাগিব। তাৰপিছত বন্ধুসকল অলপ সোঁফাললৈ নামি যাব লাগিব। নামি গৈ আকৌ টাৰ্ণিং লৈ বাওঁফালে আহিব লাগিব। আকৌ বাওঁফালৰ পৰা ওপৰলৈ আহি আকৌ সোঁফাললৈ যাব লাগিব, অৰ্থাৎ দুটা শূন্য দিব লাগে। তাৰপিছত আপোনালোকে লাহে লাহে আহি তলপিনে আহিব। তাৰপিছত অলপ ঘূৰণীয়া হিচাপত গৈ ওপৰলৈ এই য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইখিনি সমানভাৱে ওপৰলৈ তুলি দিব লাগিব। এইটো অ হৈ গ'ল। তাৰপিছত অ কেনেকৈ লিখিব এই বিষয়ে আমি জনাইছোঁ। অৰ্থাৎ অৰ নিচিনাকৈ এইটোৰ এটা অতিৰিক্ত অংশ আছে, আৰু যিটো এ ঐ যেনেকুৱা আছিলে ঐৰ এটা মাত্ৰা আছিলে, অৰ তেনেকুৱাকৈ এটা মাত্ৰা আছে। আগত অটো লিখি লওঁ আমি। অটো লিখি লৈ আছোঁ। অটো লিখি ল'লোঁ আমি। তাৰপিছত যিটো অতিৰিক্ত অংশ সেইটো আমি দিম। বন্ধুসকল এইটো অতিৰিক্ত অংশ দিওঁতে আপোনালোকে চাব লাগিব দ্বিতীয় যিটো শূন্য আছে, অৰ্থাৎ অৰ দ্বিতীয় শূন্য এইটো আছিলে, এইটো অৰ দ্বিতীয় শূন্য। এই শূন্যৰ পৰা এনেকৈ আহি অলপ সোঁফালে যাব লাগিব, ওপৰলৈ অলপ বেকা চিষ্টেমত। তাৰপিছত আকৌ বাওঁফালে আহিব লাগিব। বাওঁফালে আহি আকৌ ওপৰলৈ সোঁফাললৈ যাব লাগিব, গুচি এনেকৈ দিব লাগিব। ইয়াত আহক 2 নম্বৰ শূন্য, এনেকৈ টানি দিব। হৈ গ'ল। বন্ধুসকল আজিৰ বিষয়টো এইখিনি আছিল, অৰ্থাৎ স্বৰবৰ্ণ 11টা আছিল আৰু স্বৰবৰ্ণকেইটা কেনেকৈ লিখিব লাগিব এই বিষয়ে আমি আজি আপোনালোকক দেখুৱালোঁ। আৰু এটাৰ কথা কওঁ, যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব।